চিঙৰাটোৰ লগত বাৰু একো নাই, মোবাইলৰ মোৰ অৱস্থা বেয়া হৈ গৈছে। চিঙৰা মানে ফুটুৱাই চিঙৰা ফান হৈ গৈছে, মানে টুকুৰা টুকুৰি হৈ গৈছে। আৰু এতিয়া দিম এইটো টেকেলিটো ব্ৰাছ কৰিম এতিয়া। বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ নিশ্চয় সকলো ভালেই চাগে। আজিৰ এটা পুনৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। যিহেতু নেকি আগন্তুক দেৱালী দীপনদিতা আহি আছে, আজি এটা মানে ধামাকাদাৰ ভিডিঅ' আপোনালোকৰ বাবে লৈ আহিছোঁ। আৰু যদিহে নেকি আপোনালোকে মোৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ছাইডত থকা বেল আইকনটো প্ৰেছ কৰি দিব। কিয়নো যেতিয়াই নেকি মই নতুন ভিডিঅ' আপলোড কৰোঁ, সকলোতকৈ প্ৰথম আপোনালোকে চাবলৈ পাব। বলক তেতিয়া আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। মানে ধামাকাদাৰ ভিডিঅ' মানে আজি মই আপোনালোকলৈ লৈ আহিছোঁ এইটো, মানে 1 পেকেট বম আৰু 1 পেকেট ফটকা। আৰু আজি মই ব্লাষ্ট কৰি দেখুৱাম, মানে ব্লাষ্ট হয় নে নহয় মানে কৰি দেখুৱাম। তো ঘৰত কোনো নাই, মই অকলে আছোঁ। আৰু মানে বিশেষকৈ মই ছেফ হৈ কৰি আছোঁ, আপোনালোকে যাতে নকৰে। কথাটো হ'ল, যিহেতু নেকি বমটো আনিছোঁ, বমটোৱে ব্ৰাছ কৰিম। মই এটা টেকেলি লৈ আহিছোঁ, টেকেলিটো ব্ৰাছ কৰি দেখুৱাম বমে, মানে ব্ৰাছ হয় নে নহয় চাম, বমটো কিমান কেপাচিটি আছে, টেকেলিটো ভাঙিব পাৰে নে নোৱাৰে। আৰু এইটো ফটকাটো আনিছোঁ, মানে ফটকাটোৱে ব্লাষ্ট কৰিবৰ কাৰণে চিঙৰা দুটা আনিছোঁ। চিঙৰা দুটা মানে ব্লাষ্ট কৰি দেখুৱাম, মানে ফুটুৱাই দেখুৱাম চিঙৰাকেইটা ফাটে নে নাফাটে ফটকাটোৰ লগত। বলক তেতিয়া আৰম্ভ কৰোঁ। দেখিবলৈ পাইছে, এইটো চিঙৰা দুটা ফটকা লগাই দিছোঁ, মানে ফটকাকেইটাই চিঙৰাটো ফালিব পাৰে নে নোৱাৰে। যিহেতু নেকি ভয় লাগে ন, তো কাগজখনত লগাব লাগিবতো, বমৰ কথা আছেতো। কাম নাই, মানে ফটকাটো টেম্পাৰ নাই, ব্লাষ্ট কৰিব নোৱাৰিলে। ফটকাটোৱে যেতিয়া নেকি ব্ৰাছ কৰিব নোৱাৰিলে, এটা বম লৈ আহিছোঁ। ইয়াক বমৰ লগত ব্ৰাছ কৰিব লাগিব। দেখিবলৈ পাইছে, গোটেই চিঙৰা ফাটি টুকুৰা টুকুৰি হৈ গ'ল, গোটেই মোবাইলত পৰি গৈছেগৈ, পূৰা চিঙৰা ফাটি ফান হৈ গ'ল। দুটা চিঙৰা আনিছিলোঁ, এটা চিঙৰাটো খতম, তো আৰু এটা আছে, সেইটো চাম। ৰ'ব, আনি আছোঁ। আৰে ভাই, বমটো বহুত টেম্পাৰ আছে, বমটো এটা চিঙৰা খতম কৰি দিলে। তো আৰু এটা চাম, আৰু এটা চিঙৰা আছে, ইয়াক চোৱা হ'ব। ইয়াক সোমোৱাই লওঁ, তো এইটো ৰাখিলোঁ, ছেফটিটো লাগিব ন। ইয়াকো চাম টেষ্টিং কৰি, তো লগাই দিলোঁ। ভাগো কণ্ডিশ্যন বেয়া হৈ গ'ল, চিঙৰা গোটেই মোবাইলত পৰি গ'ল, চিঙৰা খালাচ।
তো চিঙৰা দেখিবলৈ পাইছে, এইবোৰ গোটেই খালাচ, এইবিলাক টুকুৰা টুকুৰি। চিঙৰাটোৰ লগত বাৰু একো নাই, মোবাইলৰ মোৰ অৱস্থা বেয়া হৈ গৈছে চিঙৰা মানে ফুটুৱাই, চিঙৰা ফান ফান হৈ গৈছে, মানে টুকুৰা টুকুৰি হৈ গৈছে। আৰু এতিয়া দিম এইটো টেকেলিটো ব্ৰাছ কৰিম। এতিয়া ইয়াক একেচোতে মানে 3টা বোম দিম, আৰু যিহেতু নেকি মোৰ ভয় লাগে, মই আগে যেনেকৈ দিছিলোঁ তেনেকৈয়ে দিম, কিন্তু 3টা দিম। আৰু মোবাইলটো অকণমান আঁতৰত থ'ব লাগিব, কাৰণ মোবাইলটো যদি কিছু প্ৰভাৱ পৰে বৰবাদ হৈ যাব, সেইটো কাৰণে মোবাইলটো আঁতৰত থ'ম বা টেকেলিটো ব্ৰাছ কৰি দেখুৱাম। 3টা দিম। তো দেখিবলৈ পাইছে 3টা বোম একেলগতে জুতি পিনে বান্ধি লৈছোঁ, আৰু এইটো হৈ গ'ল টেকেলি। ইয়াক ব্ৰাছ কৰিম এতিয়া। জয় বিশ্বকৰ্মা। তো মানে পূৰা ছেফটি, মই মানে পূৰা পলাম, ফুটাই নুফুটাই নাজানো, কিন্তু মই হ'লে পলালোঁ। বুকু কঁপি গ'ল, ভয় লাগি গ'ল। টেকেলিতে কিন্তু একোৱে নহ'ল, অলপতে বাচিছোঁ। ভয় লাগি গ'ল, ওচৰত যেতিয়া আহিছোঁ তেতিয়াহে ফুটি গ'ল, কিন্তু ছেফটি। মই অকলেহে কৰি আছোঁ, কোনো নাই। ছোৱালীজনী আছিলে ভিতৰত সোমাই আছে, কিন্তু ছোৱালীজনী। তো 3টাত যেতিয়া নেকি নুফুটিলে, এইবাৰ 5টা দিম। 5টাই টেকেলিটো ভাঙিব পাৰে নে নোৱাৰে, এইবাৰ 5টা লগাম। তো 3টাত টেকেলিটো একোৱেই নহ'ল, চাওক। এইবাৰ 5টা, ছেফটিৰ কাৰণে এডাল শলিতা লগাই লৈছোঁ। 5টা ফুটো। বিশ্বকৰ্মাক চিন্তি ৰেডি। এইবাৰটো ভাই আঁতৰ পলাহা। চাইনা ফটকাবিলাকৰ দম নাই, তো টেকেলিটোকে ফুটাব নোৱাৰিলে, এইটো অৱস্থা বেয়া হৈ গ'ল। তো আপোনালোকে নকৰিব। তো মই নিজে ছেফটি হৈ কৰিছিলোঁ, তো আপোনালোকে নকৰিব। দেৱালী বুলি অকণমান আনন্দ কৰিলোঁ, আপোনালোকে নকৰিব, ল'ৰা ছোৱালীৰ আগত নকৰিব, সেইটোকে ক'ম। আৰু কেনেকুৱা লাগিলে ভিডিঅ'টো কমেণ্ট কৰি জনাব। আজিলৈ এৰিলোঁ, বাই বাই, ধন্যবাদ।